हेलो गाइस वेलकम बैक टू माय चैनल। आज मैं আহি গৈছো আপোনালোকৰ ভাই লখান আপোনালোকৰ নতুন ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছো পবিতৰা আপোনালোকক মই দেখাম একদম ওচৰৰ পৰা গড় আৰু চৰাই বহুত ধৰণৰ প্ৰাণী দেখাম আৰু বহুত জায়গাত আমি হাতী বগৰা আৰু বহুত জায়গাত গৈ আছো। বহুত চালিয়া জায়গা আছে আৰু আপোনাক মই দেখাই আছো। মোৰ লগত এতিয়া আকাশ আছে দেখিছে আপোনালোক পিছফালে তো দুজনে গৈ আছো। আপোনালোক মোৰ ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো চাই কেনেকা লাগিল মোক কমেন্ট কৰি জনাব। আৰু গাইস তো চাই থাকক, এনজয় কৰক। আমি গৈ আছো স্কুটি চলাই মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছো, তো আপোনালোকে নাপাহৰিব। ঠিক আছে, বৰ্তমান আমি এতিয়া হাতীচিলা পাম আৰু তো আপোনালোকে চাই থাকক। হেল্ল' গাইস, চন্দ্ৰপুৰ আহি পালো। চন্দ্ৰপুৰ গাইস আমি পবিতৰা পাম, বেছি দূৰ নাই। আৰু চাওক আপোনালোকে কিমান ধুনীয়া ঘৰ, পুৰণা ষ্টাইলত আছে। বহুত ভাল লাগিছে মোক সঁচাকে। কলংপাৰ আহি পালো গাইস, চাওক বজাৰ, কলংপাৰ বজাৰ আহি পালো আমি। হেল্ল' গাইস, বহুত ধুনীয়া জেগা, বহুত কিমান ধুনীয়া, কিমান চৰাই চাব আপোনালোকে, কিমান চালিয়া লাগিছে কি ক'ব আপোনালোক। চাওক এই দেখিছে আপোনালোকে এইটা চৰাই, চাওক আপোনালোকে গাইস কিমান মানে ভাল লাগি আছে। বহুত ভাল জেগাত আহি পাইছোঁ। আৰু এতিয়া আমি গাড়ী ৰখাওঁ, আপোনাক গোটেইখিনি দেখাওঁ। এইটো ৰূপমদা আহিছে, লৈ আহিছে আমাক। বহুত ভাল লাগিছে জেগাটো। আৰু কি চৰাই, হাঁহে হয় কিন্তু এইটো উৰে। দেখাতে গাইস দেখিছে কিমান ধুনীয়া আপোনালোকে। ব্লেক সৰু চৰাই দেখিছে, এইকেইটা গোটেই হাঁহ হয়, উৰে যে বনৰীয়া হাঁহ। বহুত আছে, কিমান আছে কাউণ্ট কৰিব নোৱাৰিব। চাওক গাইস কিমান আছে, বহুত আছে আৰু বহুত ধৰণৰ ভাল লাগিছে মোক সঁচাই, কি ক'ম আপোনালোকক। গাইস আমি ইয়াৰ পৰা এতিয়া আগলৈ গৈ আছো, আপোনালোকে চাই থাকক। আৰু কি দেখাম আপোনালোকক এতিয়া। গড় দেখিছে নাই, গড় চাওক। আৰু আগতে বহুত প্ৰাণী মই আপোনালোকক দেখাম, চাওক আপোনালোকে ভালকে চাওক গাইস। ইমান ধুনীয়া জায়গা, চাওক গাইস কিমান পুৰণা ঘৰ আছে ইয়াতে। ইমান ধুনীয়া গছ গছনি, সঁচাকে বহুত ভাল লাগিছে আমাক আজি। আৰু এই বহুত ধৰণৰ, আৰু এই ঘৰটো দেখিছে আপোনালোকে গাইস, বহুত পুৰণা। এইটো চাওক, চাংঘৰ নিচিনা পাকাৰ ঘৰ বনোৱা গৈছে। হেল্ল' গাইস, পবিতৰা আহি পালোঁ আমি। এতিয়া পবিতৰা ভিতৰলৈ যাম, আপোনালোকে চাব। আৰু এতিয়া আমি বৰ্তমান পবিতৰা একদম ভিতৰলৈ গেটত আহিছোঁ, গৈ আছোঁ। আকাশ আছে মোৰ লগত। এতিয়া ভিতৰত যাম, আপোনালোকক ৰাইনো মানে গড় চৰ আৰু চনা মোবাইল চবাইল চব এৰি গৈ থাকে। কি কৰি থাকে গণ্ডগোল নাজানো। চনৰ ভাগৰ লাগিছে, গাড়ীত আহিছোঁ তথাপি যিমান জোৰকৈ উশাহ লৈছে কি ক'ম। চনৰ কিবা ক'ব নেকি? নাই, কিয়? আপোনাৰ দেখিছে কিমান মানুহ আহিছে, চাওক চব পিকনিকত আহিছে মানুহকেইটা। আমিও আহিছোঁ পিকনিকত আৰু ঘূৰিব আহিছোঁ, চব কৰিম এতিয়া। ব'লক আৰু অলপ দেখাই থাকোঁ, আপোনালোকে চাই থাকক। মোৰ ডাউট চাগে এইটো পবিতৰাৰ ইয়াতে অফিচ হ'ব পাৰে গাইস। এই পবিতৰা ব্ৰিজ, এইটোতে মানুহকেইটা চেলফি লয় আৰু এইটো তাৰেদি বনোৱা গৈছে। বহুত ধুনীয়া, বহুত ভাল। ইয়াৰ পৰা ভিতৰত যায় গড় হাতী চব চাব পাৰি। আৰু গাইস মোৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকৈ লাগিল মোক কমেণ্ট কৰি জনাব। আৰু নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে। অ'কে বাই।